মই সঁচাকৈ সুখী হৈছোঁ মই যি এই প্ৰভুৰ বাক্য ক'বলৈ মোক সুযোগ আৰু সুবিধা দিলে এই সকলোৰ বাবে মই আপোনালোকক ধন্যবাদ দিছোঁ। অৱশ্যে মই ভাবিছিলোঁ আপোনালোকৰ যি মহিলাৰ সভানেত্ৰী তেখেত চালমী তান্ত্ৰিক লগ পাম বুলি, কিন্তু তাই সুস্থ নহয়, তাৰ বাবে লগ নাপালোঁ। প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাইক যাতে প্ৰভুৱে সুস্থ কৰে। মই এই সময়ত মহিলা বিভাগৰ যিটো নেকি বিষয় আছে সেই বিষয় আপোনালোকৰ লগত যিমান পাৰে সোনকালেকে আমি ঈশ্বৰৰ বাক্যক শেষ কৰিবলৈ মই লৈছোঁ। মূল বিষয় আছে আপোনালোকৰ যিটো উঠাই দিয়া বিষয়, এইটো হ'ল 1 তিমথিয় 2:4 পদ। মই সেই পদটো মই 1 পদৰ পৰা মই 4 পদলৈ মই পঢ়িব লৈছোঁ। 1 তিমথিয় 2:1 পদৰ পৰা 4 পদ। প্ৰাৰ্থনাৰ বিষয় স্ত্ৰীলোকৰ কৰ্তব্য ব্যৱহাৰ। মই প্ৰথমে এই আদেশ দিছোঁ যে সকলো মানুহবিলাকৰ কাৰণে বিশেষকৈ আমি যেন সকলো ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিম। তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক। এয়ে তোমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয়। 4 পদ। তেওঁৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। মই আকৌ পঢ়িছোঁ 4 পদ, যিটো আমাৰ মূল বিষয় হয়। তেওঁৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। সঁচাকৈ মই প্ৰভুক ধন্যবাদ দিছোঁ। আজি যি মহিলাবিলাকৰ প্ৰগ্ৰাম হয়, আৰম্ভণিৰ পৰা এই প্ৰগ্ৰামত উপস্থিত থাকি ইয়াক এটা উপলব্ধ কৰিছোঁ যে এই প্ৰগ্ৰামটো সঁচাকৈ মহিলাবিলাকৰ হয়। ইয়াক আমি উপলব্ধি কৰিবলৈ আমি পাৰিছোঁ। আমাৰ যিবিলাকে প্ৰেইজ এণ্ড ৱৰ্শ্বিপ চলাই নিলে, আমি যেতিয়া প্ৰেইজ এণ্ড ৱৰ্শ্বিপ সেই সময়ত উপস্থিত আছিলোঁ, এতিয়া মই ভাবি আছিলোঁ বড়ো বাপ্টিষ্ট কনভেনশ্যন এতিয়ালৈকে মহিলাবিলাকে প্ৰেইজ এণ্ড ৱৰ্শ্বিপ নকৰে, কৰা নাই বা লিড কৰা নাই। ভাগ লয় কিন্তু লিড কৰা নাই। মই ইয়াক অনুভৱ কৰিছোঁ। আজি যিজনী ব্যক্তিয়ে সেই প্ৰগ্ৰামখন প্ৰেইজ এণ্ড ৱৰ্শ্বিপ চলাই নিলে, তেখেতক মই প্ৰভুৰ নামত ধন্যবাদ দিছোঁ। আৰু আহি থকা দিনবিলাকত তেখেতসকলে যেন প্ৰভুৰ পৰিচৰ্যাত লাগি থাকে, মই ইয়াকে মোৰ ফালৰ পৰা অনুৰোধ থাকিল। লগতে যিমান কামবিলাক চলি আছে গোটেইবিলাক মহিলাবিলাকে চলাই আছে আৰু খুব ভালকৈ চলাই আছে। আৰু লগতে চাগে ভুল নহ'ব, আমাৰ ইয়াত যিবিলাকে উপস্থিত আছে ইয়াত মহিলাবিলাকে বেছি আছে বুলি মই ভাবোঁ। কাৰণ আমাৰ পুৰুষ ফালৰ বহুত চেয়াৰবিলাক খালী আছে, কিন্তু মহিলা ফালৰ পৰা প্ৰায় চেয়াৰবিলাক খালী নাই। এই ক্ষেত্ৰতো মই এই সকলোবিলাক দেখি মই সঁচাকৈ প্ৰভুক ধন্যবাদ দিছোঁ। এতিয়া মই ঈশ্বৰৰ বাক্যক মই ক'বলৈ ইয়াত আহিছোঁ। ইয়াত আমাৰ যিটো নেকি বিষয় আছে, ইয়াত এনেকুৱা দেখা আছে যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। সেই সকলো মানুহে যেন পৰিত্ৰাণ, সকলো মানুহে যেন সেই সত্যৰ জ্ঞান পায়, সেই ইচ্ছা আচলতে ঈশ্বৰৰ হয়। যি ঈশ্বৰে আমাক মনোনীত কৰিলে, যি ঈশ্বৰে আমাক সৃষ্টি কৰিলে, যি ঈশ্বৰে আমাক মাতিলে, সেই ঈশ্বৰৰ ইচ্ছা এই যে সকলো মানুহে পৰিত্ৰাণ পাব লাগে, সকলো মানুহে সত্যৰ কথা জানিব লাগে। আৰু বিশেষকৈ
আজিৰ এই প্ৰগ্ৰামত মই ক'বলৈ গৈছোঁ যে সকলো মানুহে যদি পৰিত্ৰাণ পাব লাগে মহিলাবিলাকৰ যোগেদি, সকলো মানুহে যদি সত্যৰ জ্ঞান পাব লাগে ইও মহিলাবিলাকৰ যোগেদি হ'ব লাগে। এই কথা মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ মই ইয়াত উপস্থিত হৈছোঁ। যেতিয়া আমি সেই শাস্ত্ৰৰ কথা চাম তেতিয়াহ'লে আমি ইয়াক দেখা পাইছোঁ যে পৰিত্ৰাণ, যি পৰিত্ৰাণ আমি যীশুখ্ৰীষ্টৰ যোগেদি পাওঁ, সেই পৰিত্ৰাণটো মাত্ৰ আমিয়ে যি পাব লাগে এইটো নহয়। পৃথিৱীত যিমান মানুহ আছে, আমাৰ ওচৰ চুবুৰীয়াত যিমান মানুহ আছে, তেওঁবিলাকেও সেই পৰিত্ৰাণ পাব লাগে। যি সত্য আমি জানো, যোহন 14:6 যীশুৱে কৈছে যে ময়ে সত্য, জীৱন আৰু বাট। সেই যীশুখ্ৰীষ্ট যি সত্য হয়, এই কথাটো পৃথিৱীৰ সকলো মানুহে জানিব লাগে। মোৰ ওচৰত থকা যিবিলাক এতিয়ালৈকে নাজানে সেই মানুহবিলাকো জানিব লাগে। আৰু এই কথাটো যদি আমি জনাব লাগে, যদি মোৰ ওচৰত থকা মোৰ চুবুৰীয়াবিলাক যদি পৰিত্ৰাণৰ কথা, মোৰ চুবুৰীয়াত থকা মানুহবিলাকে যদি সত্যৰ কথা জানিব লাগে, আজি আমি সকলোৱে ভাবিলেও হওক আমি মহিলাবিলাকৰ যোগেদিহে জানিব লাগিব। এই প্ৰগ্ৰামৰ যোগেদি মই এই কথাটো মই ক'বলৈ সাজু হৈছোঁ। তেতিয়াহ'লে আমি ইয়াক চাম, এই সত্যৰ বাণী, সেই পৰিত্ৰাণৰ কথা আমি কেনেকৈ যিবিলাকে জানা নাই, যিবিলাকে শুনা নাই, যিবিলাকে আজিলৈকে বিশ্বাস কৰা নাই, তেওঁবিলাকক আমি কেনেকৈ ঘোষণা কৰিম। অলপ আগতে আমাৰ NBBCৰ ছেক্ৰেটাৰী ছাৰ তেখেতে কৈ গ'ল, মহিলাবিলাকেহে আচলমতে পুৰুষবিলাকতকৈ বেছি কাম কৰিব পাৰে। বিশেষকৈ পৰিয়ালত ল'ৰা ছোৱালীক যত্ন কৰাৰ পৰা আৰম্ভ কৰি ঈশ্বৰৰ বাক্য শিকোৱা, শিক্ষা দিয়া, ভাল আচাৰ ব্যৱহাৰ শিকোৱা, এই সকলোবিলাকত মই ভাবোঁ মহিলাবিলাকে বেছিকৈ কি কৰিব পাৰে, কণ্ট্ৰিবিউশ্যন বা প্ৰভাৱ এনেকৈ দিব পাৰে। আৰু এই কাম মই ভাবোঁ যে মহিলাবিলাকে কৰি আছে আৰু কৰি থাকিব। আগতেও কৰিছিল, এতিয়াও কৰিব। মই এইখিনিতে মই এটা কথা মনত পৰিছে। আমাৰ হাইনাৰী বাইদেউ আছে, প্ৰতিমা হাইনাৰী বাইদেউ, তেখেতে যেতিয়া হৰিচিঙাত কাম কৰি আছিলে, তেখেতে আমাৰ মণ্ডলীত মই ভাবোঁ এটা প্ৰগ্ৰামত তেখেতক স্পিকাৰ হিচাপে আমাৰ মণ্ডলীয়ে মাতিছিল। হয়তো মই বেছি প্ৰগ্ৰামটো কি প্ৰগ্ৰাম আছিল মনত নাই। মই ভাবোঁ এইটো কি পেৰেণ্টছ ডে আছিল নেকি বুলি, কি আছিল খ্ৰীষ্টমাছ প্ৰগ্ৰামত আছিলোঁ। আৰু সেই সময়ত তেখেতে এটা শিক্ষা দিছিল, এই শিক্ষাটো এতিয়াও মনত আছোঁ। আৰু সেই শিক্ষাৰ পৰা মই ইয়াক ভাবিছিল যে বহুত সময়ত আমি নিজৰ পিতৃ মাতৃক আমি মা দেউতা নকৈ আমি কেতিয়াবা বুঢ়া বুঢ়ী বুলি কওঁ। আৰু তেখেতে এই কথাটো বহুত জোৰ দি কৈছিল। তাই কৈছিল যে নিজৰ মাক বুঢ়ী বুলি ক'বলৈ, নিজৰ দেউতাকক বুঢ়া বুলি ক'বলৈ লাজ নালাগেনে, আমি সন্তানবিলাক লাজ নালাগেনে, এই কথাটো তাই বাৰে বাৰে কৈছিল। আৰু এই কথা মোৰ মনত খুব ভালকৈ মোৰ এতিয়াও মনত আছে। এতিয়াও মই মনত আহি থাকোঁ। কেতিয়াবা ইনটেনশ্যন হয় মোৰ, কেতিয়াবা কম নেকি বুঢ়ী বুলি কম নেকি, তথাপিও সেই বাক্য এতিয়াও কি কৰে, মোক নাপায়। এই কথাষাৰ মনত এতিয়াও আহে। এইবিলাক কথা মই ক'বলৈ গৈছোঁ, এইবিলাক কথা আমি যদি ঘৰত ল'ৰা ছোৱালীক, পৰিয়ালৰ সদস্যবিলাক যদি আমি সৰুৰ পৰাই জ্ঞান দিয়ে, তেতিয়াহ'লে মই বিশ্বাস কৰোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে কেতিয়াও মা দেউতাকক বুঢ়ী বুলি
কেতিয়াও কি নক'ব, সম্বোধন নকৰিব, কেতিয়াও বেয়া কথা নক'ব, কেতিয়াও বেয়া স্বভাৱ তেওঁবিলাকে নেদেখুৱাব। ইয়াৰ কাৰণে আজি আমাৰ যিটো নেকি বিষয়, এই বিষয়টো হ'ল যে এই আমাৰ মহিলাবিলাকৰ যোগেদি, আমাৰ আই মাতৃবিলাকৰ যোগেদি, আমাৰ সন্তানবিলাকে, আমাৰ পৰিয়ালত থকা গোটেই সদস্যবিলাকে জানিব লাগে যে পৰিত্ৰাণ যীশুখ্ৰীষ্টত আছে। হয়তো যীশুখ্ৰীষ্টই হয়, এই কথাটো জানিব লাগে। আৰু যদি জানিব লাগে তেতিয়াহ'লে এই কথাটো আমি ঘৰত বা আমি পৰিয়ালত আমি ইয়াক শিক্ষা দিব লাগে, শিকাব লাগে। তেতিয়াহে আমাৰ সন্তানবিলাক, আমাৰ ল'ৰা ছোৱালীবিলাক তেওঁবিলাকে বুজিব। এতিয়া আমি শাস্ত্ৰৰ পৰা, মই বেলেগত যাব খোজা নাই, যি শাস্ত্ৰ অংশ আমাক উঠাই দিছে এই শাস্ত্ৰ অংশৰ পৰা মই চাব খুজিছোঁ যে যদি আমি 12 পদ, 2 তিমথিয় 2:12 পদ এইটো আমি পঢ়োঁ, তেতিয়াহ'লে ইয়াত কিন্তু পৌলে এটা কথা মহিলাবিলাকক বাধা দিয়া আছে। মই পঢ়ি দিছোঁ, শিক্ষা দিবলৈ বা পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ মই তিৰোতাক অনুমতি নিদিওঁ। অৱশ্যে ইয়াক পৌলে লিখিছে। মই ভাবোঁ এইটো কণ্টেক্সৰ কথা আছে, যাৰ বাবে পৌলে ইয়াক কোৱা হৈছিল। কিন্তু মই আজি ইয়াক ক'ব খুজিছোঁ যে শিক্ষা দিবলৈ, ঘৰত শিক্ষা দিবলৈ, ল'ৰা ছোৱালীক শিক্ষা দিবলৈ, ল'ৰা ছোৱালীক ক্ষমতা চলাই তেওঁবিলাকক জ্ঞান দিবলৈ আচলমতে পৌলে মহিলাবিলাকক কি কৰা নাই, বাধা দিয়া নাই, বাধা দিয়া নাই। এইটো এটা বেলেগ কণ্টেক্স, মই এই কণ্টেক্সটো যাব খোজা নাই। কিন্তু ঘৰত নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিবলৈ, নিজৰ ল'ৰা ছোৱালীক ক্ষমতা, কেতিয়াবা ক্ষমতা, মই বিশ্বাস কৰোঁ, মোৰো 2টা ল'ৰা আছে, এটা ল'ৰা এটা ছোৱালী, তেওঁবিলাকক কেতিয়াবা ক্ষমতা ব্যৱহাৰ কৰিহে আমি কি কৰিব পাৰোঁ যে তেওঁবিলাকক নকৰিব লগা কামবিলাকক তেওঁবিলাকক নকৰিবলৈ আমি কি কৰিব পাৰোঁ, আমি শিক্ষা দিব পাৰোঁ। কেতিয়াবা আমি তেওঁবিলাকক পানিছমেণ্ট দিয়াৰ যোগেদিহে তেওঁবিলাকক আমি পাৰোঁ। সেই কাৰ্য আমি কৰাটো পৌলে কিন্তু কি কৰা নাই, বাধা দিয়া নাই। এইবিলাক আমি কৰিব লাগে। তো এইবিলাক কাম আমি ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট কৰিম, ইয়াক যদি আমি বাইবেলৰ পৰা, এই শাস্ত্ৰ অংশৰ পৰাই চাওঁ, তেতিয়াহ'লে আমি ইয়াত পাম। মই প্ৰথমতে ক'বলৈ গৈছোঁ যে 1 কৰিন্থিয়া 2:9 পদ এই যুগত আমি আমাৰ ল'ৰা ছোৱালীক শিক্ষা দিব লগা যিটো নেকি এৰিয়া বা জাগা, এইটো হ'ল মই পঢ়িছোঁ 9 পদ, সেইদৰে তিৰোতাবিলাকে সুসাজ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজক বহিত কৰক। প্ৰথমে নিজক, তাৰ পাছত নিজৰ ল'ৰা ছোৱালীক আমি কি পৰিপাটি, ভাল এটা ড্ৰেছ, মডেষ্টলি এণ্ড ডিচেঞ্চি ড্ৰেছ পৰিধান কৰা, সেই জ্ঞান মই ভাবোঁ এই যুগত আমি ল'ৰা ছোৱালীক দিয়া প্ৰয়োজন, বহুত প্ৰয়োজন। মই বহুত সুখী এইটো সভাত যিবিলাক আহিছে, যিবিলাক আমাৰ ছোৱালীবিলাক, বিশেষকৈ যুৱতীবিলাক আহিছে, তেওঁবিলাকে ভাল ভাল ড্ৰেছ পৰিধান কৰি ইয়াত আহিছে। আৰু ইয়াক কৰিছে একমাত্ৰ কাৰণ আমাৰ যিবিলাক চলওঁতাবিলাক আছে, তেখেতসকলে ভাল ভাল ড্ৰেছ ইয়াত পৰিধান কৰি ইয়াত কি কৰিছে, ঈশ্বৰক প্ৰশংসা কৰিবলৈ, গৌৰৱ প্ৰশংসা কৰিবলৈ ইয়াত আহিছে। যাৰ কাৰণে আমাৰ উঠি অহা আমাৰ যুৱতীবিলাকো সেই একে ফুটষ্টেপ, এই একে আচৰণ
তেওঁবিলাকো কি কৰিছে ব্যৱহাৰ কৰিছে আৰু এই কথা পৌলে কৈছে যে যদি আমি ইয়াক আমি মণ্ডলীবিলাকত আমি খ্ৰীষ্ট বিশ্বাসীবিলাকে যদি মাত্ৰ গীৰ্জাত নহয় মাত্ৰ ঈশ্বৰক সেৱা উপাসনা কৰাত নহয় যদি আমি য'তে থাকক য'তে যাওক যদি আমি এটা ডিচেণ্ট ভাল এটা ড্ৰেছ যদি কৰি পৰিধান কৰি যদি আমি যাওঁ তেতিয়াহ'লে সঁচাকৈ আমি কিবা এটা ডিফাৰেঞ্চ আমাৰ বিশ্বাসীবিলাকৰ জীৱনত সেই পৃথিৱীৰ থকা মানুহবিলাকে দেখিবলৈ পাব আৰু তেওঁৰ যোগেদি আৰু ইয়াৰ যোগেদি আমাৰ পৃথিৱীত থকা মানুহবিলাকে বুজি পাব আৰু ক্ষমা কৰিব মোৰ চাগে মাইক্ৰফোনটো এডজাষ্ট হোৱা নাই কিছুমান মাইক্ৰফোনটো অলপ দিগদাৰ কৰে আমি যিটো নেকি যি যীশুখ্ৰীষ্টত পৰিত্ৰাণ আছে যি যীশুখ্ৰীষ্টত সত্য আছে সত্য যীশু হয় এই কথাটো আমি আনবিলাকৰ মাজত পৌলে কোৱা নিচিনাকৈ যদিও আমি শিক্ষা নিদিওঁ আনক যদিও আমি প্ৰচাৰ নকৰোঁ আনক তথাপি ইয়াৰ যোগেদি আমি সেই ঈশ্বৰৰ নিগুৰ তত্ত্ব পৰিত্ৰাণৰ কথা সত্য কথা আমি মানুহবিলাকৰ মাজত প্ৰকাশিত কৰিবলৈ পাৰিম আমি তেওঁবিলাকক শিক্ষা দিবলৈ ডাইৰেক্ট নহয় ইনডাইৰেক্টলি আমি তেওঁবিলাকক শিক্ষা দিব পাৰিম সেই কথা পৌলে তিমথিয়ৰ যোগেদি ইফিচিয়া মণ্ডলীত থকা বিশ্বাসীবিলাকক তেওঁ কি কৰিছিল ইনকাৰেজ কৰিছিল আমাৰ কাৰণেও এইটো এটা ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট এটা কি হয় মেছেজ হয় আমি অলপ হ'লেও বাকী যিবিলাক পৃথিৱীৰ মানুহ হয় অবিশ্বাসী মানুহ হয় তেওঁবিলাকৰ যদি আমি অলপ হ'লেও যদি ডিফাৰেঞ্চটো যদি ৰাখিব পাৰে তেতিয়াহ'লে তেওঁবিলাকে নিজে বুজি পাব এই সকল মানুহবিলাকৰ অলপ ডিফাৰেঞ্চ কিন্তু আমি কোন হয় এই কথাটো মানুহবিলাকে কি কৰিব উপলব্ধি কৰিবলৈ পাৰিব পৌলে ইয়াকে মহিলাবিলাকৰ যোগেদি কৰাটো মহিলাবিলাকক প্ৰেক্টিচ কৰাটো পৌলে বিচাৰিছে দ্বিতীয় কথা মই ক'বলৈ লৈছোঁ প্ৰথম কৰিন্থিয়া 2:10 মই পঢ়িছোঁ প্ৰথম কৰিন্থিয়া চেলা পঠা চুলি সোণ মুকুতা আৰু বহুমূল্য বস্ত্ৰে নহয় কিন্তু ঈশ্বৰৰ ভক্তি স্বীকাৰ কৰা তিৰোতাবিলাকৰ যোগ্য সৎকৰ্মৰ ভোগিত কৰক সৎকৰ্ম আমি নিজকে কি কৰা ডেকৰেশ্যন কৰি আনক দেখুওৱা এইটো কোৱা নাই দামী দামী সাজ পোছাক পিন্ধি নিজক ডেকৰেশ্যন কৰা ইয়াক পৌলে কোৱা নাই কিন্তু পৌলে কৈছে যে আমি সৎকৰ্মৰ যোগেদি যীশুখ্ৰীষ্টৰ যে পৰিত্ৰাণ আছে যীশুখ্ৰীষ্ট যে সত্য ঈশ্বৰ হয় ইয়াক আমি পৃথিৱীৰ মানুহবিলাকৰ মাজত আমি কি কৰিব পাৰিম প্ৰচাৰ আমি কৰিব পাৰিম আমাৰ এই প্ৰগ্ৰামত আমি দেখিলোঁ যে এজনী মহিলাই নিজৰ কষ্টৰে বোৱা কাপোৰ নিজৰ কষ্টৰে ইনকাম কৰা আয়ৰ পৰা কি কৰিছে যিবিলাকে ঈশ্বৰৰ কাম কৰি আছে তেওঁবিলাকক কি কৰিছে গিফ্ট পুৰস্কাৰ তাই দিছে এইটো হ'ল মহৎ কাৰ্য এইটো হ'ল এটা ভাল কাৰ্য আমি এই কাৰ্য গোটেই মহিলাবিলাকে যদি ইচ্ছা কৰে মই বিশ্বাস কৰোঁ
ইয়াক কৰিব পাৰে। আৰু ইয়াৰ যোগেদি আমি কি কৰা হ'ব যে আমি ঈশ্বৰক যীশুখ্ৰীষ্টত যে পৰিত্ৰাণ আছে, যীশুখ্ৰীষ্টই যে সত্য ঈশ্বৰ হয়, এই কথা আমি আনক বিলাই দিবলৈ আমি পাৰিম। আমাৰ ওচৰ পাজৰে বহুত এনেকুৱা ব্যক্তি থাকিব পাৰে যিবিলাকৰ ভাল এযোৰ কাপোৰ নাই। যদি আমি কষ্ট কৰাৰ ধনেৰে যদি আমি বছৰত একবাৰ বৰদিনৰ সময়ত বা কোনোবা এটা চেলিব্ৰেশ্যনৰ সময়ত যদি তেখেতসকলক যদি আমি এযোৰ কাপোৰ আমি দিব পাৰোঁ, ঠাণ্ডাত তেওঁবিলাকক যদি আমি গৰম কাপোৰ এটা যদি দিব পাৰোঁ, কোনোদিন চেণ্ডেল পিন্ধি পোৱা নাই তাইক যদি তেখেতসকলক যদি আমি চেণ্ডেল এযোৰ কিনি দিব পাৰোঁ, তেতিয়াহ'লে সেই মানুহবিলাকে আমি কোৱা বাক্যতকৈ আমি কৰা কাৰ্যৰ যোগেদি তেওঁবিলাকে সেই পৰিত্ৰাণৰ কথা, যীশুখ্ৰীষ্ট যে সত্য, সেই কথা তেওঁবিলাকে ভালকৈ বুজি পাব। আৰু যদিও বুজি নাপায়, তেওঁবিলাকে বুজিবলৈ চেষ্টা কৰিব, আহি সুধিব, আপুনি কেনেকুৱা মোক এই এযোৰ কাপোৰ দিব পাৰিলে? আপোনাৰোতো অভাৱ আছে, আপোনাৰোতো ল'ৰা ছোৱালী আছে, তেওঁবিলাকক নিদিও, মোক যে দিলে। এই কথাটো তেওঁবিলাকে জানিবলৈ বুজিবলৈ চেষ্টা কৰিব। সেই কাম কৰাটো পৌলে বিশেষকৈ মহিলাবিলাকৰ পৰা বিচাৰিছে। আজি বিশেষকৈ এই সময়ত মহিলাবিলাকৰ পৰা আশা কৰিছে। মই ভাবোঁ আমি যদি ইচ্ছা কৰে সেই ভাল কাম আমি কৰি যীশুখ্ৰীষ্টত যে পৰিত্ৰাণ আছে, যীশুখ্ৰীষ্টই যে সত্য ঈশ্বৰ, এই কথা আমি ঘোষণা কৰিবলৈ আমি পাৰিম। তৃতীয় কথা মই ক'বলৈ লৈছোঁ, 1 কৰিন্থিয়া 2:11 মই পঢ়িছোঁ। তিৰোতা মানুহে সকলোভাৱে বশৱৰ্তী হৈ শান্তভাৱে শিক্ষা লওক। শান্তভাৱে শিক্ষা লওক। আমাক বাইবেলে কৈছে যে তিৰোতা মানুহবিলাকে, উইমেনবিলাকে, মহিলাবিলাকে শান্তভাৱে শিক্ষা লোৱাটো প্ৰয়োজন। কিয় প্ৰয়োজন? কাৰণ আমি শিক্ষা দিবলৈ আমি আগতে শিকিব লাগে। আৰু যদি শিকিব লাগে তেতিয়াহ'লে বাইবেলত পৌলে কৈছে আমি শান্তভাৱে আমি শিকিব লাগে। যদি আমি নিশিকোঁ তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম? আনক আমি শিক্ষা দিব নোৱাৰিম। আৰু আনক শিক্ষা দিব নোৱাৰা এটা প্ৰধান কাৰণটো এইটো হ'ব পাৰে যে আমি ভালকৈ নিশিকোঁ। এজন হায়দৰাবাদৰ পৰা এজন ডেকা ল'ৰা খ্ৰীষ্টমাছৰ সময়ত আমাৰ BBC মণ্ডলীত আহিছিল। আৰু তেখেতে এনেকুৱা কৈছিল, আমাৰ হায়দৰাবাদৰ মানুহ সদায় এনেকুৱাকৈ শিকোঁ যাতে আমি আনক শিকাব পাৰে, মাত্ৰ মাৰ্ক ল'বলৈ আমি নিশিকোঁ। তেখেতে এনেকুৱা কৈছিল। তেওঁবিলাকে শিকে এই কাৰণে যাতে আনক শিকাব পাৰে। মই যি শিকিলোঁ ইয়াক যাতে মই আনক শিকাব পাৰে, আমি ইয়াৰ কাৰণেহে আমি শিকোঁ, তেখেতে কৈছিল। আৰু ইয়াৰ কাৰণে তেখেতে কৈছিল যে আমি শিকি আমি আমাৰ মণ্ডলীত থকা ল'ৰা ছোৱালীবিলাকক আমি মাতি আৰু মই যি শিকিলোঁ এই শিক্ষাক মই তেওঁবিলাকক শিকাওঁ। আৰু তেওঁ কি কৰিছে, আমাৰ সেই মণ্ডলীবিলাকত আহি যিবিলাক ভাল লাগিছে সেইবিলাক ফটো তুলি ভিডিঅ' কৰি তেওঁবিলাকে খুব লৈছে। লৈ তেওঁ কৈছে যে মই এই গোটেই কথাবিলাকক যিবিলাক আমাৰ গাঁৱত ল'ৰা ছোৱালী আছে, ষ্টুডেণ্ট আছে, সেইবিলাকক মই কি কৰিম? ক্লাছ কৰিম। তেখেতে কৈছে যে ক্লাছ কৰিম। এই যিটো নেকি ইচ্ছা মই ভাবোঁ অসমৰ মানুহবিলাকৰ খুব নাই বুলি মই ভাবোঁ। আমাৰ বড়োবিলাকততো নাই বুলি ক'ব পাৰে। মই শিকিছোঁ, মোৰ সম্পত্তি হয়, এনেকুৱা নিচিনা আমি ভাবোঁ। কিন্তু ইয়াক যে আমি শিকাব লাগে,
এই কথাটো আমি বেছি গুৰুত্ব নিদিওঁ, কিন্তু মিজোবিলাকে হ'লে ইয়াক বহুত গুৰুত্ব দিয়ে। মই জানিলোঁ, মোৰ নেক্সটৰ মানুহবিলাকো জানিব লাগে, যাৰ কাৰণে মিজোবিলাকে, মই যদি ভুল হোৱা নাই, 2025 চনত তেওঁবিলাকে 100% শিক্ষিত বুলি তেওঁবিলাকে ডিক্লেয়াৰ দিলে। 100% শিক্ষিত। আমাৰ মানুহবিলাকো যদি যিমান শিক্ষিত মানুহ আছে, শিক্ষা গ্ৰহণ কৰা মানুহ আছে, তেওঁবিলাকে যদি আনক শিকাবলৈ যদি শিকে, তেতিয়াহ'লে মই ভাবোঁ আমাৰ মণ্ডলীবিলাকক আজি যিমান উন্নতি হৈছে তাতকৈ বেছি উন্নতি হ'ব। আৰু এই কথাত পৌলে কৈছে যে মহিলাবিলাকে, উইমেনবিলাকে ইয়াৰ কাৰণে কি কৰিব লাগে? শিকি ল'ব লাগে। আৰু এই শিকা সময়ত মহিলাবিলাকক কৈছে যে কি কৰিব, কি কৰি 11 পদত কিন্তু তিৰোতা মানে সকলোভাৱে বহৱৰ্তী হয়, ইংলিছত ছাবমিছিভলি আনৰ তলত থাকি নুবুজা কথাবিলাক সুধি আমি শিক্ষা গ্ৰহণ কৰিব লাগে। যি মানুহবিলাকে শিক্ষা দিয়ে, তেওঁবিলাকে শিক্ষা দিয়া সময়ত ভালকৈ শুনি কষ্ট কৰি, অৱশ্যে শুনা সেই কামটো ইমান সহজ নহয়। শুনি থাকিবলৈ এইটো ইমান সহজ নহয়। শুনি থাকিবলৈ আমাক মন প্ৰাণ এই গোটেইটো দিব লাগে। শুনি থকা সময়ত আমি টোপনি যাব মন যায় পৌলে কৈছে টোপনি নোযোৱাকৈ আমি কি কৰিব লাগে? শিক্ষা মনোযোগ দি আমি শিকি ল'ব লাগে। তেতিয়াহে আমি কি কৰিব পাৰিম? আমি আনক শিক্ষা দিব পাৰিম। যেতিয়া শিক্ষা দিয়ে তেতিয়া হাল্লা নকৰাকৈ, মই হাল্লা কৰিছোঁ বুলি কোৱা নাই, সকলোৱে নিয়ম দি আছে, ঠিক তেনেকুৱাকৈ আমি যেতিয়া আনে শিক্ষা দিয়ে তেনেকুৱাকৈ আমি কি কৰিব লাগে? আমি মনোযোগ দি শিক্ষা গ্ৰহণ কৰিব লাগে, যাতে আমি ইয়াক গৈ আৰু শিকাব পাৰে। মই বিশ্বাস কৰোঁ যে আমাৰ মহিলাবিলাকে ইয়াক গুৰুত্ব দিব। আৰু লাষ্টত মই ক'ব গৈছোঁ 1 কৰিন্থিয়া 2:15 পদত যি লিখা সেই বাক্য মই ক'বলৈ গৈছোঁ। ইয়াত এনেকৈ লিখিছে যে তথাপি তেওঁ সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব। মই ইয়াক নকওঁ, মই পাছফালৰ যিটো নেকি কথা মই ইয়াক ক'ব খুজিছোঁ, কিন্তু সবুদেৰে সৈতে বিশ্বাস প্ৰেম আৰু পবিত্ৰতাত থাকিলেহে পাব, পৰিত্ৰাণ পাব। সন্তান প্ৰসৱৰ কৰাৰ যোগেদি মহিলাবিলাকে পৰিত্ৰাণ পাব পৌলে কৈছে, কিন্তু তাৰ পাছত তেওঁ ইয়াকো কৈছে যে সবুদেৰে সৈতে বিশ্বাস প্ৰেম আৰু পবিত্ৰতাত থাকিলেহে পাব। মই ইয়াক ক'বলৈ গৈছোঁ যে এই কথা মাত্ৰ মহিলাবিলাকে যে কৰিব লাগে এইটো নহয়। গোটেই খ্ৰীষ্টক বিশ্বাস কৰা ব্যক্তিসকলে, বিশেষকৈ এই প্ৰগ্ৰামত মহিলাসকলক মই ক'বলৈ গৈছোঁ যে বিশ্বাস প্ৰেম আৰু পবিত্ৰতা, এই কথাত আমি সকলো বিশ্বাসীবিলাকে কি কৰিব লাগে? মনোযোগ দিব লাগে। আমাৰ বিশ্বাস কেনেকুৱা? আমি যদি ইব্ৰী 11 অধ্যায়ত যদি পঢ়োঁ, ইয়াত বিশ্বাস মানিনো কি? ইয়াক আমি ভালকৈ কোৱা আমি ইয়াত পাওঁ। ইব্ৰী 11 অধ্যায় 1 পদত বিশ্বাস মানিনো কি? ইয়াক ভালকৈ ডিফাইন কৰিছে, বহলাই কোৱা হৈছে। ইয়াত এনেকুৱা কৈছে যে বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান। বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান। আমাৰ যিজনী আমাৰ প্ৰেইজ এণ্ড ৱৰ্শ্বিপ লিড কৰিলে, তেখেতে নিজৰ অভিজ্ঞতাৰ পৰা যি টেষ্টিমনি শ্বেয়াৰ কৰিলে, তাই ইয়াত কৈছে যে মোৰ বিশ্বাসৰ কাৰণে, বিশ্বাস আৰু তাৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহ তাই যি ইচ্ছা কৰিছিল তাক পালে। বাইবেলত ইয়াক কৈছে বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান। আমাৰ কি হ'ব? জ্ঞানটো নিশ্চয় আছে, পাম, লাগে। এই কথা কি হয়?
যে এইটো হ'ল জ্ঞান, অদৃশ্য বিষয়ৰ কি প্ৰমাণ প্ৰাপ্তি। অদৃশ্য বিষয় যাক আমি দেখা নাপাওঁ, কিন্তু বিশ্বাস হৈছে ইয়াৰে প্ৰমাণ। আমি চবেই জানে যে আমি ইয়াত জীয়াই আছোঁ একমাত্ৰ কাৰণত অক্সিজেন গেছ আমাক লাগে, আৰু সেই গেছ আমি পাই থকাৰ কাৰণে আমি জীয়াই আছোঁ। কিন্তু আমি কোনেও ইয়াক দেখা নাই, কোনেও দেখা নাই আৰু নেদেখিবও। কিন্তু আমি জানে সেই যিটো নেকি জ্ঞান, সেই জ্ঞান ক'ৰ পৰা আহে? আমাৰ বিশ্বাসৰ পৰা। বিশ্বাস অক্সিজেন পোৱাৰ কাৰণেহে আমি জীয়াই আছোঁ। সেই বিশ্বাস, ইয়াৰ কাৰণে ইব্ৰীত ইয়াক কোৱা হৈছে যে বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। কিন্তু এই কথা যিবিলাকে ঈশ্বৰক সেৱা কৰিবলৈ আহে, যিবিলাকে ঈশ্বৰৰ বিশ্বাসী হয়, তেওঁবিলাকৰ কেনেকৈ হ'ব লাগে, এই কথাটো আমি আৰু 11 অধ্যায় 6 পদত, ইব্ৰী 11 অধ্যায় 6 পদত আমি ভালকৈ পাওঁ। আপোনালোকে চাব, ইয়াত এনেকুৱা লিখা আছে, কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা কি হয়? অসাধ্য। বাইবেলে কৈছে যদি সেই বিশ্বাস আমাৰ জীৱনত নাই, তেতিয়াহ'লে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য। আমি ঈশ্বৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰিম। যদি আমি ঈশ্বৰক সন্তুষ্ট কৰিব লাগে, তেতিয়া বাইবেলত কৈছে আমাৰ জীৱনত কি লাগিব? বিশ্বাস লাগিব। আৰু ইয়াক আকৌ এনেকুৱা লিখা আছে যে ঈশ্বৰ যে আছে ঈশ্বৰ যে আছে, এই কথা কোনে বিশ্বাস কৰিব লাগিব? ইয়াক কৈছে যে ঈশ্বৰ যে আছে আৰু তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়। ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে তেওঁৰ ওচৰলৈ অহা মানুহবিলাকে কি হ'ব লাগে? বিশ্বাস কৰিব লাগে। আমি তেওঁৰ ওচৰত আহিছোঁ বহুত জাগাৰ পৰা কষ্ট কৰি, বহুতে কৈছে ৰাস্তাত হেৰুৱাই গৈছে, তথাপিও আহিছে। যোৱা ৰাতি মই ফোন কৰা শুনি আছোঁ, একদম ঘোৰ ৰাতিলৈকে মানুহবিলাক বিভিন্ন জাগাৰ পৰা আহি আছে, ৰাস্তা চিনি নাপায়, তথাপিও আহিছে। আমি ঈশ্বৰৰ ওচৰত আহিছোঁ। কিন্তু বাইবেলে কৈছে যদি আমি ঈশ্বৰৰ ওচৰত যদি আহিছে, তেতিয়াহ'লে আমাৰ বিশ্বাস এনেকুৱা হ'ব লাগে, এনেকুৱা দৃঢ় হ'ব লাগে, এনেকুৱা টান হ'ব লাগে যে বাইবেলে কৈছে যে আমি যি ইচ্ছা কৰোঁ, আমি যি আশা কৰোঁ, সেই আশা আমাক পুৰস্কাৰ হিচাপে দিব পৰা সেই ঈশ্বৰ হয়। ইয়াকো আমি কি কৰিব লাগে? বিশ্বাস কৰিব লাগে। সেই বিশ্বাস আমাৰ বিশেষকৈ মহিলাবিলাকে যদি নিজৰ জীৱনত যদি ইয়াক আঁকোৱালি লৈ যদি জীৱন যাপন কৰিব যদি পাৰে, মই বিশ্বাস কৰোঁ আমাৰ উঠি অহা যুৱক যুৱতীবিলাকে, আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে সেই বিশ্বাসত তেওঁবিলাকো কি হ'ব? দৃঢ় হ'ব। তেওঁবিলাকো সদায় জানিব ঈশ্বৰক সন্তুষ্ট কৰিবলৈ হ'লে কি লাগিব? বিশ্বাস লাগিব। সেই কথাটো তেওঁবিলাকৰ জীৱনত, তেওঁবিলাকৰ অন্তৰত তেওঁবিলাকে কি কৰিব? সম্পত্তি হিচাপে কি কৰি ল'ব পাৰিব? আৰ্জি ল'ব পাৰিব। সেই কাম আচলমতে ক'ৰ পৰা ষ্টাৰ্ট হ'ব লাগিব? আমাৰ মাতৃবিলাকৰ পৰা, মাবিলাকৰ পৰা এইটো আৰম্ভ হ'ব লাগিব। বাইবেলে ইয়াক আমাক শিকাইছে। দ্বিতীয় কথা, মৰম। যদি আমি 1 কৰিন্থিয়া 13 অধ্যায় 1 পৰা 13 পদলৈকে যদি পঢ়োঁ, প্ৰেম বা মৰম কি হয় আমাক ইয়াক কোৱা হৈছে। আমি অনেক কাৰ্য কৰিব পাৰে, আচৰিত কাম আমি কি কৰে ভাৱবাণী ক'ব পাৰিব পাৰে, কিন্তু বাইবেলত কৈছে যদি প্ৰেম নাই, এইবিলাক বাজি থকা কিহৰ দৰে? বাজি থকা
যিটো নেকি আমি বাজিবলৈ আমি ঘণ্টা ব্যৱহাৰ কৰোঁ, কেতিয়াবা আমি জুৰি ব্যৱহাৰ কৰোঁ, সেই দৰে আমাৰ জীৱনটো ইয়াত কোৱা হৈছে। খালি আমি বাজি থাকোঁ কিন্তু একো নাই। কিন্তু ইয়াক কৈছে যে যদি আমি 1 কৰিন্থিয়া 13 অধ্যায় 13 পদ আমি যদি ইয়াত পঢ়োঁ, ইয়াত আমি পাওঁ যে বিশ্বাসো থাকিব পাৰে, আমাৰ আশাও থাকিব পাৰে, কিন্তু তাৰ মাজত প্ৰেমে শ্ৰেষ্ঠ। প্ৰেমে আটাইতকৈ ভাল, এই কথা আমাক বাইবেলত আমাক শিকাইছে। সেই প্ৰেমৰ কথা আমি আমাৰ বিশেষকৈ যিবিলাকে ঈশ্বৰক বিশ্বাস কৰি ইয়াত আহিছে, ঈশ্বৰক বিশ্বাস কৰি তেওঁৰ কাৰ্য কৰি আছে, ঈশ্বৰক বিশ্বাস কৰি জীৱন যাপন কৰি আছে, এই সকলো আমি বিশ্বাসীবিলাকৰ অন্তৰত এইটো থাকিব লাগে যে প্ৰেমেই শ্ৰেষ্ঠ। বিশ্বাসো লাগে, আশাও লাগে, কিন্তু প্ৰেমেই হ'ল আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট, বেছি গুৰুত্ব। কাৰণ যেতিয়া প্ৰেম থাকে আমি সকলোকে আমি কৰিব পাৰে। প্ৰেম থাকিলেহে আমি ঈশ্বৰৰ পৰিচৰ্যা কৰিব পাৰে। তেতিয়া ভৰালী তেখেতে কৈ আছে যে যিবিলাক প্ৰমোটাৰ তেওঁবিলাকে বহুত কষ্ট হয়। মই আচৰিত মানিছোঁ, যদি 120টা মণ্ডলী হয় 5টা না 6টা প্ৰমোটাৰহে আছে, 6টা 5টাহে প্ৰমোটাৰ আছে। তেতিয়াহ'লে কিমান মণ্ডলী তেওঁবিলাকে চাব লাগে, কিমান মণ্ডলী তেওঁবিলাকে ঘূৰিব লাগে। 120টা মণ্ডলীক 5টা প্ৰমোটাৰবিলাকে ঘূৰিব লগা, এই কথাটো ইমান সহজ নহয়। ভৰালী তেখেতে স্বীকাৰ কৰিছে, আমি ইয়াত আহি বিচাৰি বিচাৰি আহিব লগা হৈছে, কিন্তু প্ৰমোটাৰবিলাকে ইয়াত সদায় তেওঁবিলাকে ঘূৰি ঘূৰি থাকে। এই কাম কেতিয়া আমি কৰিব পাৰিব? যেতিয়া আমাৰ অন্তৰত সেই প্ৰেম থাকিব। প্ৰেম যেতিয়া আমাৰ অন্তৰত থাকিব, কাৰণ সেই প্ৰেমেহে শ্ৰেষ্ঠ। নোৱাৰা কামটো প্ৰেমেহে কি কৰিব পাৰে? আমাৰ যোগেদি আমাক কৰোৱাব পাৰে। এতিয়াতো কি নাই, বৰষুণ নাই, ৰ'দ নাই, একো সমস্যা নাই, কিন্তু যি মহিলা প্ৰমোটাৰবিলাক আছে, যেতিয়া বৰষুণ হয় অৱস্থা কেনেকুৱা হ'ব? যেতিয়া ৰ'দ হয়, জুন জুলাই মাহৰ যদি ৰ'দ হয় অৱস্থা কেনেকুৱা হ'ব? আমি যদি অলপ চিন্তা কৰোঁ তেতিয়াহ'লে আমি বুজি পাম। তথাপিও তেওঁবিলাকে কৰি আছে কিয়? কাৰণ তেওঁবিলাকৰ কি আছে? প্ৰেম আছে, মৰম আছে। তেওঁবিলাকে মণ্ডলীক ভাল পায়। সেই ভাল পোৱাৰ কাৰণে তেওঁবিলাকে সেই কাম কৰিব পাৰিছে। সেই কামৰ যোগেদি আমি কি কৰিব পাৰিম? যীশুখ্ৰীষ্টত যে পৰিত্ৰাণ আছে, যীশুখ্ৰীষ্টই যে সত্য ঈশ্বৰ হয়, এই কথা আমি পৃথিৱীৰ মানুহবিলাকক আমি কি কৰিব পাৰিম? ঘোষণা কৰিব পাৰিম, আমি প্ৰচাৰ কৰিব পাৰিম। আমি কৰা কাৰ্যৰ যোগেদি, আমি দেখুওৱা প্ৰেমৰ যোগেদি আমি সেই কাৰ্য আমি কৰিব পাৰিম। লাষ্টত মই ক'বলৈ গৈছোঁ যে ধাৰ্মিকতা জীৱন, যাক ইংলিছত হলিনেছ বুলি কোৱা হৈছে। যদি আমি 1 পিতৰ 1 অধ্যায় 15 আৰু 16 পদ মই পঢ়িব খুজিছোঁ, এই পদটো যদি আমি পঢ়োঁ তেতিয়াহ'লে আমি এই বাক্যক আমি এনেকৈ পাই। 1 পিতৰ 1 অধ্যায় 15 আৰু 16 পদ। 15 পদত এনেকুৱা লিখা আছে, তোমালোকক আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ, তোমালোকৰ সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা। যিজনে আমাক আমন্ত্ৰণ কৰিলে সেই ঈশ্বৰ জিহুৱা আমি লেবীয়া পুস্তকত পাওঁ, তেওঁ পবিত্ৰ। যদি আমি লেবীয়া পুস্তক 14 অধ্যায় 44 পদ যদি আমি পঢ়োঁ তেতিয়াহ'লে আমি পাওঁ যে সেই ঈশ্বৰ পবিত্ৰ ঈশ্বৰ হয়। সেই পবিত্ৰ ঈশ্বৰেই আমাক আমাৰ অপবিত্ৰতা জীৱনক নাচাই আমাক কি কৰিলে? তেওঁ আমাক আমন্ত্ৰণ কৰিলে, তেওঁ আমাক মাতিলে। আমি পাপী আছিলোঁ, আমি দুখী আছিলোঁ, ঈশ্বৰৰ দেখাত আমি অপবিত্ৰ আছিলোঁ,
তথাপিও সেই পবিত্ৰ ঈশ্বৰে আমাক নাম মাতি আমাক মাতিলে আৰু সেইকাৰণে আজি ইয়াৰ আমি ঈশ্বৰৰ অনুগ্ৰহত ঈশ্বৰৰ আগত আজি থিয় হ'বলৈ বহিবলৈ আমি পাৰিছে। সেই পবিত্ৰ ঈশ্বৰে যেনেকৈ আমাক পবিত্ৰ হিচাপে পবিত্ৰ ঈশ্বৰ হৈ আমাক মাতিলে, তেওঁ আমাক পবিত্ৰ হৈ থাকিবলৈ আচলমতে আমাক মাতা নাই, কিন্তু আমাক কিয় মাতিছে? পবিত্ৰ হ'বলৈ আমাক মাতিছে। ইয়াৰ কাৰণে ভিতৰি কৈছে, সেই পবিত্ৰ ঈশ্বৰে যেনেকৈ আমাক মাতিলে আমিও তাৰ কাৰণে পবিত্ৰ জীৱন যাপন কৰোঁ। 16 পদত ইয়াক কোৱা হৈছে, কিয়নো লিখা আছে, তোমালোকে পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ। ঈশ্বৰে কৈছে, মই পবিত্ৰ, তোমালোকেও পবিত্ৰ হোৱা। প্ৰিয় বিশ্বাসী ভাই ভনীসকল, খ্ৰীষ্টীয় বিশ্বাসী মণ্ডলীসকল, ঈশ্বৰে আমাক বিচাৰে পবিত্ৰ হোৱাটো। আমি অপবিত্ৰ কি কৰিলে হওঁ, কি কৰিলে আমি পবিত্ৰ অপবিত্ৰ হয় আমি চব জানো, বুজি পাই। তথাপিও কেতিয়াবা আমি সেই কাৰ্য আমি কৰোঁ, যাৰ যোগেদি মানুহবিলাকে আমাক হাত দেখুৱাই ক'ব খোজে তেওঁবিলাকে যীশুখ্ৰীষ্টৰ বিশ্বাসী হয়, তেওঁবিলাকে যীশুখ্ৰীষ্টৰ সন্তান হয়, কিন্তু তেওঁবিলাকে এই কাৰ্যবিলাক কৰি আছে, অপবিত্ৰ কাম তেওঁবিলাকে কৰি আছে। আমাক যিবিলাকে বিশ্বাস কৰা নাই, যিবিলাকে খ্ৰীষ্টক নাজানে, তেওঁবিলাকে কি কৰে? আমাক কেতিয়াবা আঙুলিয়াই, আমাক কেতিয়াবা তেওঁবিলাকে কি কৰে? দেখুৱাই আমাক কমপ্লেইন কৰে। ইয়াৰ কাৰণে যেতিয়া আমি পবিত্ৰ জীৱন যাপন কৰোঁ, আমি য'তেই নাথাকক, ঘৰত নাথাকক, অফিচত নাথাকক, আমি কৰ্মক্ষেত্ৰত নাথাকক, যদি আমি পবিত্ৰ জীৱন যাপন কৰোঁ, পবিত্ৰ হিচাপে যদি আমি কথা বাৰ্তা কৰোঁ, মানুহবিলাকৰ লগত যদি স্বভাৱ চৰিত্ৰ আমি দেখুৱাওঁ, তেতিয়াহ'লে মানুহবিলাকে অট'মেটিকেলি নেচাৰেলি সাধাৰণতে আমাক বুজি পায়। বহুত মানুহৰ মাজত তাই কিন্তু বেলেগ, তেওঁৰ স্বভাৱ চৰিত্ৰ কিন্তু বেলেগ, কথা বতৰা কিন্তু বেলেগ, তেওঁবিলাকে এনেই বুজি পাব। আৰু ইয়াৰ যোগেদি তেওঁবিলাকে জানিব তেওঁ কি হয়? সেই পবিত্ৰ ঈশ্বৰৰ মনোনীত ব্যক্তি হয়, সেই কথা জানিব, যাৰ যোগেদি তেওঁবিলাকে যীশুখ্ৰীষ্টত পৰিত্ৰাণ আছে, যীশুখ্ৰীষ্টই সত্য ঈশ্বৰ হয়, সেই কথাটো তেওঁবিলাকে আমি নকলেও, আমাৰ মুখৰ পৰা নোলালেও তেওঁবিলাকে ইয়াক গম পাব, ইয়াক বুজি পাব। ইয়াৰ কাৰণে মই সেই বাক্যৰ যোগেদি আমাক যি শাস্ত্ৰই আমাক শিকাব খুজিছে, মই ইয়াক আপোনালোকক অনুৰোধ কৰিছোঁ যে আমি সেই ঈশ্বৰৰ বাক্যক মনোযোগ দি শিকি এই গোটেইবিলাক জীৱনত আমি প্ৰেক্টিছ কৰিলে ইয়াৰ যোগেদিয়ে আমি ঈশ্বৰৰ বাক্যক আনক, যিবিলাকে নাজানে, যিবিলাকে শুনা নাই, যিবিলাকে শুনিবলৈ কিছুমানে ইচ্ছাও নকৰে, কিন্তু তেওঁবিলাকৰ আগত আমি সেই পৰিত্ৰাণৰ কথা, সেই সত্যৰ কথা আমি তেওঁবিলাকৰ আগত আমি প্ৰচাৰ কৰিব পাৰিম। পৌলে ইয়াৰ কাৰণে কৈছে, কেৱল মাত্ৰ শিক্ষা দিয়াৰ যোগেদি নহয়, কিন্তু আমাৰ জীৱনৰ যোগেদি আমি সেই পৰিত্ৰাণৰ কথা, সেই জ্ঞানৰ কথা আনক আমি বুজাব আমি পাৰে। এই কথাষাৰ পৌলে এই বাক্যৰ যোগেদি আমাক শিক্ষা দিছে। এতিয়া মই ইয়াতে শেষ কৰিবলৈ লৈছোঁ, কিন্তু সকলোৱে আৰু এবাৰ আমাৰ এই যিটো নেকি মূল বিষয়, সেই মূল বিষয়টো আমি সকলোৱে আকৌ এবাৰ মনত ৰাখোঁ হওক। আৰু সেই মূল বিষয়টো হ'ল তেওঁৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। আমি পালোঁ, এইটোৱেই যথেষ্ট নহয়,
ঈশ্বৰৰ ইচ্ছা সদায় সকলো মানুহ যাক যীশুখ্ৰীষ্ট ঈশ্বৰে সৃষ্টি কৰিলে, যাৰ কাৰণে যীশুখ্ৰীষ্টই নিজৰ তেজ দান কৰিলে, সেই সকলো মানুহে যাতে কি পায়? পৰিত্ৰাণ পায় আৰু সত্যৰ জ্ঞান পায়। এইটো হ'ল ঈশ্বৰৰ ইচ্ছা, যীশুখ্ৰীষ্টৰ ইচ্ছা হয়। সেই ইচ্ছা পূৰণ কৰাৰ দায়িত্বটো হ'ল আপুনি আৰু মই। সেই ইচ্ছাটো যদি পূৰণ হ'ব লাগে, সম্পূৰ্ণ হ'ব লাগে, এই দায়িত্বটো আপোনাৰ আৰু মোৰ হয়। সেই দায়িত্বক যদি যাতে আমি সকলোৱে পালন কৰে, ইয়াকে অনুৰোধ কৰি মই মোৰ ঈশ্বৰৰ বাক্য কোৱা মই ইয়াতে সামৰিলোঁ। ধন্যবাদ। ঈশ্বৰে আশীৰ্বাদ কৰক।